নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেখা কিটচেন এণ্ড ব্লগলৈ স্বাগতম। আজি মই এনেকৈ থালিখন ক'ৰ পৰা দিছোঁ তাকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাওকচোন। আজি আমি মা ঘৰলৈ গৈ আছোঁ। মা ঘৰ শিমলগুৰিত। ল'ৰা স্কুল ছুটি হোৱাত ওলাই যাওঁতে আমাৰ অকণমান দেৰি হ'ল। একো নাই, 40 মিনিটত মৰাণৰ পৰা শিমলগুৰি পামগৈ। লগতে মাহী বেটা আৰু মানুহজন, নামৰূপলৈ বিয়া হোৱা ভণ্টিও আহিব। এয়া ডাৱৰীয়া বতৰ, গৈ আছোঁ। গাঁৱৰ ৰাস্তাইদি গৈ আছোঁ, লগতে অলপ চিপচিপীয়া বৰষুণ। এনেকুৱা বতৰত যাত্ৰা কৰি ভালো লাগে। গৈ থাকোঁ ব'লক। আমি চেপন চোনপুৰা ৰোডেদি আহি এতিয়া চোনপুৰা পালোহি। ইয়াৰ পৰা বাহিৰে বাহিৰে এতিয়া ষ্টেচন যাম ভণ্টিহঁতক ল'বলৈ। সিহঁতৰ ট্ৰেইন আধা ঘণ্টামান লেট আছে, সেইকাৰণে আমি ইয়াতে ইফাল সিফাল কৰি থাকিলোঁ। এই আধা ঘণ্টা সময়খিনিয়ে বহুত যেন লগা হৈছে। শিমলগুৰি ষ্টেচনত আমি চাহ খাই খাই ৰখি আছোঁ। আধা ঘণ্টা সময় আজি বহুত যেন লগা হৈছে। সময় হৈছেহি, ট্ৰেইনৰ মাত শুনিছোঁ, আহি পাইছেহি। সেই দুটা আমাৰ ল'ৰাকেইটা কেকো জেকো আহি ওলাইছেহি। এই ষ্টেচনৰ পৰা বাহিৰে বাহিৰে ঘৰ পালোগৈ। এয়া আমাৰ নামঘৰ। মা গেট খুলিবলৈ ৰখি আছিলে। এয়া দেউতাৰ ফুলনিখন। সদায় ঘৰলৈ গ'লে ফুলনিখনত এটা পাক মাৰি যোৱাটো মোৰ অভ্যাস হৈ গৈছে। তাতে দেউতাই খুব ধুনীয়াকৈ ফুলবিলাক ৰাখে। আমাৰ দেউতাই ফুল খুব বেছি ভাল পায়, সেইকাৰণে তেওঁ যত্ন কৰিও থয়। চাহ তাহ খাই আজৰি হৈ এয়া মই ভাতত লাগিবলৈ আহিলোঁ। মুগালেটা, হাঁহ মাংস, লগতে কুকুৰা মাংস। দেউতাই এইবিলাক কাটি মেলি ৰেডি কৰি থৈছিল। কুকুৰা মাংসৰ কাৰণে মায়ে পচলা কাটি দিছে। প্ৰথমতে মই কুকুৰা মাংসখিনি বনাই ল'লোঁ। ৰেচিপি নিদিওঁ দেই আজি মানে কি ঘৰত বনালোঁ তাকে, কেনেকৈ খালোঁ ৰাতি সাঁজ তাকহে দেখুৱাম। কুকুৰা মাংসত মই এতিয়া পচলা দি দিলোঁ। ইয়াত অলপ পানী দিম, লগতে দিম পিঠাগুড়ি। এয়া মাংস আৰু পচলা সিজাত পিঠাগুড়ি দিলোঁ। পিঠাগুড়ি পচলা খাবলৈ ভাল লাগে। লগতে বনালোঁ হাঁহৰ মাংস। ইয়াত একো নিদিওঁ, পিঁয়াজ আৰু গৰম মছলা, লগত অকণমান আদা নহৰু আৰু জালুক দিছোঁ। খানা ৰেডি হৈ গ'ল। হাঁহ মাংস, কুকুৰা পচলা, মুগালেটা, মাছ ফ্ৰাই। বিশেষ আৰু নাই, সকলোৱে মিলিজুলি এনেকৈয়ে এসাঁজ খালোঁ আজি। লগতে দুখনমান ফটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব।